মা কামাখ্যা মন্দিৰত পূজা দিবলৈ গ'লোঁ বাৰু আজি মই। চাওক আপোনালোকে মোৰ ভিডিঅ'ৰ যোগেদি মা কামাখ্যা মন্দিৰখিনি বেছি ভিডিঅ' কৰিব পৰা নাই, অলপ চলপ কৰিছোঁ, সেইখিনিয়ে চাওক বাৰু আপোনালোকে মা কামাখ্যা মন্দিৰটো আপোনালোকে আমি 6টা বজাতে ঘৰৰ পৰা ওলাইছোঁ, মানে 8টা বজাত যাই মানে আমি মন্দিৰৰ ভিতৰত পূজা দিব সোমাইছোঁৱেই আমি। তাৰপৰা আহি মানে 12টা বজাত আমি ঘৰ পাইছোঁৱেই, আহি মন্দিৰৰ পৰা আহি নিৰামিষ মতে বনাম আজি বাৰু, গৰমত ইমান বেছি নবনাওঁ। গুটি ভাজি 2 ধৰণৰ গুটি ভাজিলোঁ, মানে অলপ বইল কৰি ভাজিলোঁ, অলপ শুকানকৈ এনেকৈ ভাজিলোঁ, আৰু এইটো হ'ল বইল কৰা ভাজা, মানে অলপ 2 ধৰণৰ গুটি ভাজিলোঁ। আৰু মুগ দালি দি কোমোৰা অলপ ভাজিম আৰু দালি এনেকৈ বনাম বাৰু। আমি মন্দিৰৰ পৰা 12টা-1টা মানত আহি পালোঁৱে ঘৰত। সেইখিনি দুপৰীয়া সাজখিনি বনালোঁ এনেকৈ, আৰু গৰমত বেছি বনাব পৰা নাই। সেইখিনি জিৰা তেলত মাৰি কোমোৰাখিনি দি তাৰপিছত মুগ দালিখিনি দি এনেকৈ অলপ ভাজিম। পিঁয়াজ চিয়াজ একো দিয়া নাই, নিৰামিষ মতে এনেকৈ বনাম। বহুত ভাল লাগে এনেকৈ ৰান্ধি খালে বাৰু, মুগ দালিৰ লগত কোমোৰা ভাজি এনেকৈ। মুগ দালিখিনি ঢালি দিলোঁ বাৰু কোমোৰাত, হৈয়ে গ'ল মোৰ প্ৰায় মুগ দালি ভাজিখিনি। বহুত খাবলৈ টেষ্টি হৈছে বাৰু মুগ দালি ভাজিখিনি। দুপৰীয়া সাজখিনি ৰেডি কৰিলোঁ মই। দুপৰীয়া এই যে আবেলি ভিডিঅ' বাৰু, ল'ৰা ছোৱালী দুটা মানে ব্ৰেড আৰু গাখীৰ দিম, এইফালে গাখীৰ বহাইছোঁ, এইফালে ব্ৰেডখিনি চেকি আছোঁ মই। চাওকচোন মোৰ গাখীৰখিনি ফাটি গ'ল, কি বেয়া লাগিল। এতিয়া চাওক গাখীৰখিনি মোৰ ফাটিয়ে গ'ল।